বন্ধুসকল আজি মই ইলিশ মাছ লৈছিলোঁ ইলিশ মাছৰ লগত এই সৰিয়হ তিয়াই থৈছিলোঁ বগা সৰিয়হ এইটো মিক্সিত দিবলৈ আছে এইটো মিক্সিত দি ল'ম আৰু এই বিলাহী নেমু নহৰু আদা জলকীয়া আৰু এই ধনিয়া এনেকৈ দি মই এখন বগা সৰিয়হৰ জোল বনাম আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই গৈ থাকিব তেতিয়া আপোনালোকে বুজি পাব কেনেকৈ বনাইছোঁ এইখিনি সৰিয়হ যিখিনি মই মিক্সিত দি লৈছিলোঁ এইখিনি ইয়াত ভাজি ল'লোঁ এইখিনি এতিয়া হৈ গৈছে ভজা আমাৰ মাছৰ জোলখিনি ইয়াত ধুনীয়াকৈ উতলি গৈছে দেখিছেনে এতিয়া ইয়াত এফাল নেমু চেপি থৈছিলোঁ সেই নেমুফাল ৰসটো ইয়াতে এনেকৈ দি দিলোঁ বাঢ়ি ল'লোঁ এয়া সৰিয়হ মাছৰ জোল আৰু এইটো পাতত দিছিলোঁ মই মাছ হালধি পাতত দিছিলোঁ আৰু এইটো পিঁয়াজ লৈছোঁ এইপিনে এইটো মাছৰ গুড়ি ভাজা এইটো জ্বলা চলা দি পেলাই এনেকৈ বনাইছিলোঁ